ওদালগুৰি এইটো হেৰি কি হয় কলেজ না কলেজ চাই যে এপছু সংগঠনত আজি মই সকলোকে মানে মোৰ হেৰি কি মানে একত্ৰিত হৈ পেলাই লগ পাই পেলাই মই বহুত ভাল লাগিছে আৰু আন্তৰ্জাতিক আমাৰ যে দিৱসৰ এই আন্তৰ্জাতিক নাৰী দিৱসত আমি একত্ৰিত হিচাপে আমি কাম কৰিম বুলি মোৰ আশা কাৰণ এই আন্তৰ্জাতিক নাৰী দিৱসত আমাৰ এটা লক্ষ্য উদ্দেশ্য যে সমান সমান পুৰুষৰ অধিকাৰ প্ৰাপ্য সুস্বাস্থ্য খাদ্য এইবিলাক আমি মানে এইটো মানে আমি নিজৰ নিজৰ এটা সমাজ ৰক্ষণাবেক্ষণ কৰে আমাৰ এইখিনি আমাৰ দায়িত্ব পালন কৰিব লগা আছে আৰু ইয়াৰ মাধ্যমেৰে মিছন বিৰুবলা যিহেতু অন্ধবিশ্বাস কুসংস্কাৰৰ কাৰণে আমাৰ যিটো নাৰী নিৰ্যাতিত হৈ আছে এই বিষয়ে আমি মিছন বিৰুবলা হৈ আমি 2011 চনৰ পৰা কাম কৰি আহিছোঁ গতিকে আমি এই আন্তৰ্জাতিক নাৰী দিৱসৰ লগত আমাৰ যিটো মৌলিক অধিকাৰৰ কাৰণে আমাৰ নাৰী নিৰ্যাতিত হৈ আছে গতিকে আমি আমাৰ সমাজ সংস্কাৰ কৰাৰ ব্যৱস্থাটো হ'ল আমাৰ মানুহে মানুহৰ বাবে যিটো আমি কাম কৰি আছোঁ আমাৰ যিটো কৰ্ম আমাৰ লক্ষ্য উদ্দেশ্য সেই হিচাপে আমি আজি কাম কৰি আহিছোঁ আৰু প্ৰজন্মত আমি উঠি অহা ল'ৰা ছোৱালী বিলাকৰ প্ৰজন্মত যাতে আমি এইবিলাক অন্ধবিশ্বাসটো দূৰ কৰিব পাৰোঁ ডাইনী শব্দটো যে আমি নোহোৱা কৰিব সেইকাৰণে আমি এটা মিছন বিৰুবলৈ আমি সজাগ সচেতন হিচাপে আমি কাম কৰিছোঁ আৰু প্ৰত্যেক নামনি উজনি অসমত আমি এটা এৱাৰনেছ পাতিব ওলাইছোঁ আকৌ আমি পাতিম এইবিলাক আমি আমাৰ লক্ষ্য আৰু উদ্দেশ্য আৰু আজি এই টংলা বা আমাৰ ওদালগুৰি ৰাজ্য ডিষ্ট্ৰিক্টৰ যিবিলাক মোৰ ভাইটিবিলাকক লগ পাইছোঁ আৰু নথৈ আনন্দিত হৈছোঁ আৰু গতিকে আমি একত্ৰিত হৈ পেলাই এই মিছন বিৰুবলা হৈ ইয়াতে সংগঠন কৰি পেলাই মহিলাৰ লগত আমি এক হৈ কাম কৰিম বুলি মই এইটো পাৰ্মিশ্যন দিছোঁ আমাৰ এইটো এইটো আপুনি ঠিকে কৈছে এতিয়াও মইতো কৈছোঁ কিয়ক এইকাৰণে আমি যিটো আইন আমাৰ যিহেতু আমি আইনটো পাছ কৰি আছোঁ সেই আইনৰ মাধ্যমেৰে আমি এতিয়া সক্ৰিয় হিচাপে আমি সংগ্ৰাম কৰি আছোঁ আমাৰ বহুতখিনি আমাৰ প্ৰচেষ্টা চলোৱাৰ কাৰণে আমাৰ এতিয়া বহুত কমিছে যেহেতু আপুনি আগধৰি পালে ডাইনী বিশ্বাসক সম্পূৰ্ণ নাইকিয়া কৰিবৰ কাৰণে আপুনি একমাত্ৰ মহিলা হিচাপে আপুনি কাম কৰিছে তেনেকৈ আপুনি পদ্মশ্ৰী এই ক্ষেত্ৰত সমাজত যিবিলাকে কিবা কয় বেমাৰ আজাৰ হ'লে মানে প্ৰথমতে এই যে প্ৰাথমিক বিদ্যালয় প্ৰাথমিক চিকিৎসা ওজা বেজৰ ওচৰত যায় সেইটো আমি নোহোৱাৰ এইটো নাইকিয়া কৰিব এই ওজা বেজৰ কথাটো আমি নোহোৱা কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাত লৈছোঁ এতিয়া বৰ্তমান যিটো বেমাৰ আজাৰ হ'ব ডক্তৰ মেডিকেলত নিব লাগে আজিকালি ভাল ভাল ডক্তৰ ওলাল ইঞ্জিনিয়াৰ ওলাল সেইকাৰণে সেই ব্যৱস্থাটো হাতত ল'ব লাগে বুলি আমি মিছন বিৰুবলা হৈ আমি এটা মানে এটা হেৰি মানে কিবা কিতাপ দাঙি ধৰিছোঁ আৰু সেই তদ্ৰুপ আজি আমাৰ এই কিবা কয় আমাৰ সমাজত যিবিলাক ওজা বেজৰ কথাটো মানে নাইকিয়া কৰিবৰ কাৰণে আমি মিছন বিৰুবলা হৈ আমি এইটো মানে হাতত প্ৰচেষ্টা লৈছোঁ এইটো কৰিছোঁ বাল্য বিবাহটো বহুত চলিছে কাৰণ সেইটো মানে যিবিলাকে আইন আছে সেই আইন তাকে ভংগ কৰি পেলাই কিবা আইনৰ বিৰোধীত মানে বহুতখিনি মানে বাল্য বিবাদ হৈছে এতিয়া আমি যিবিলাক বাল্য বিবাদ যিটো মানে কিটা সমস্যাটো সমাধান কৰিছোঁ তাৰপিছত মানে কিছুমান আমাক নজনাতে বিয়াই হৈ যায় বিয়া হোৱাৰ যি পিছত আমাৰ ওচৰত আহে মই কৈছোঁ এইটো নহয় বাল্য বিবাহটো আমি বন্ধ কৰিব লাগে আইনমতে আছে আইনমতে দণ্ডনীয় কাৰণ যিটো মাক দেউতাক জেলো খাটছে এই ধামৰত জেল খাটছে আমি উদ্ধাৰ কৰিছোঁ তে নামানে কিন্তু আইনৰ ব্যৱস্থা যদি লয় আইনৰ কথা যদি নামানে ক'ৰ কথা মানিব কাৰ কথা মানে সমাজতো এটা আইন আছে আইনৰ যিটো বিধিলিপি সেই বিধিলিপিৰ নিয়মটো যদি সমাজতো ভালকৈ মানি চলে তেতিয়াহ'লে আমাৰ আইনো নালাগে গতিকে এই অমান্য কৰাত আজি এই বাল্য বিবাহটো মানে এটা কাৰণ মানে কিবা সুস্থ নহয় কাৰণ ৰোগী হয় কম বয়সত বিয়া পাতিলে মানে সংসাৰটো নষ্ট হয় কিছুমান আৰু লাহে লাহে আৰু বিবাহ বিচ্ছেদ হয় এইটো মানে একদম বাল্য বিবাহটো বন্ধ কৰিব লাগে বুলি আমি মিছন ফালৰ পৰা আমি মানে হেৰি হৈছোঁ বাদী আমি কাম কৰি আছোঁ বাল্য বিবাহ